এভৰিৱান, আপোনালোকে বাৰু স্ন'ফল দেখিছেনে? মই আজিলৈকে দেখা নাই, কিন্তু ঠাণ্ডা যি গতিত বাঢ়িছে ইয়াত এইবাৰ চাগে নিশ্চয় দেখা পাম। যিহেতু আজি বন্ধ আছিলে, অলপ পঢ়ি উঠি ব্ৰেকফাষ্টত ল'লো। চাওকচোন কি হৰলিক্স আৰু ৰঙালাও গুটি। ব্ৰেকফাষ্ট কৰি উঠি মোৰ মনত পৰিলে যে মই অলপ বজাৰ কৰিব লগা আছিলে, সেয়ে অলপ ৰেডি হৈ ল'লোঁ। ৰেডি মানে সেই লিপষ্টিক লগালোঁ আৰু বাহিৰত জানেনে আজি 2 ডিগ্ৰী 3 ডিগ্ৰী তেনেকুৱা চলি আছে। তো মই অলপ ভালদৰে কাপোৰ কানি পিন্ধি পেক হৈ ল'লোঁ। বাহিৰৰ ঠেতুৰি ধৰা ঠাণ্ডাৰ পৰা বাচি মই গৈ পালোগে বজাৰ। তাৰ পৰা বজাৰত গৈ কি দেখিলো চাওকচোন, ভীমকলৰ কলডিল। কিন্তু এইটো ভীমকলৰ নহয় চাগে, কিবা কলৰ হয়, সেইকাৰণে কলডিলটো নল'লো। আৰু মই নেক্সট গ'লো ল'বলৈ বেলেগ কিবা কিবি অলপত। তাতে চাওকচোন পোৱালিটো ইমান ধুনীয়াকৈ পেক হৈ কিবা চাই আছে। তাৰ পৰা মই বাহিৰলৈ ওলাই যোৱাত লাহেকৈ ৰ'দালিও মুখখন দেখাবলৈ আৰম্ভ কৰিছিলে। তো মই ভাবিলোঁ যে একাপ কফি খোৱা যাওঁ, আৰু মই তেনেকেই খোজকাঢ়ি ৰ'দ লৈ গৈ পালোগৈ কফি। আৰু আজিলৈ ইমানেই, বাই বাই।